কাম বেক টু মাই ইউটিউব চেনেললৈ আপোনালোক সকলোলৈ মই নমস্কাৰ যাচিলো আৰু লগতে মোৰ ভিডিওটো শেষলৈকে আপোনালোকে চাবলৈ নাপাহৰিব গাইস প্লিজ আপোনালোকে শেয়াৰ কৰক আৰু লাইক কৰক কমেন্ট কৰক আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু মোৰ ভিউৱাৰ্সও কমি গৈছে গাইস আপোনালোকে সকলোৱে চাব আৰু মই এতিয়া আজি ভিডিও এটা আপোনালোকক দেখাব বিচাৰিছো আৰু লফা শাক আৰু লফা আৰু খোল মাছ দি পেলাই মই বনাম আৰু এনেদৰে মই খোল মাছখন এনেকৈ ফ্ৰাই কৰি লৈছো আপোনালোকে এনেদৰে আলুখন বইল কৰি ল'ব আৰু এয়া খোল মাছৰ টুকুৰা কৰি লৈছো মই ফ্ৰাই কৰি লৈছো আৰু এনেদৰে আপোনালোকে মিহি মিহিকৈ কাটি ল'ব লফাখিনি আপোনালোকে ধুনীয়াকৈ সুন্দৰকৈ মিহি মিহিকৈ কাটি ল'ব আৰু আপোনাৰ এয়া আলুখিনি বইল কৰি ল'ব আপুনি ফ্ৰাই কৰি ল'ব উহুৱাই ল'ব আপোনালোকে উহুৱাই ল'ব কেইটামান মই মিঠি গুটি প্ৰথমে ঢালি লৈছোঁ মই দিছোঁ কেঁচা জলকীয়া দিছোঁ পিঁয়াজ ঢালিছোঁ পিঁয়াজ আপোনালোকে তৈয়াৰী কৰি ল'ব আৰু পিঁয়াজখন আপোনালোকে গোল্ডেন কালাৰ হ'ব দিব এতিয়া মই লফাখিনিকণ ঢালি দিছোঁ এক চামুচ ঢালি দিছোঁ আপোনালোকৰ হিচাপত আপোনালোকে ঢালিব আৰু হালধি এক চামুচ দিছোঁ মই আপোনালোকে ইয়াত ঢালিব এনেদৰে টমেটোখিনি এনেদৰে আপোনালোকে ফ্ৰাই কৰি ল'ব আৰু ইয়াতে আপোনাৰ শুকান জলকীয়া কেইটামান আপোনালোকে দি ল'ব পানী অলপমান ঢালিছোঁ এনেদৰে লফা আৰু শাককণ আপোনালোকে বনাব খুবেই সোৱাদ পাব আৰু বহুত টেষ্টি হ'ব আৰু শেষত মই মোৰ ফ্ৰাই কৰি থোৱা মাছখিনি মই ঢালিছোঁ So guys, অকণমান মই মোৰ পৰিমাণে মই ঢালিছোঁ পানী ঢালিছোঁ
আপোনালোকেও ঢালিব এতিয়া মই অলপমান উতলিবলৈ দিছো Hi guys, মোৰ ফাইনালি মোৰ সবজিটো হৈ গল আৰু লফা শাকৰ মোৰ সবজিটো শাকৰ সবজিটো মোৰ সম্পূৰ্ণভাৱে ইমান ধুনীয়া সুন্দৰ এটা লুক আহিছে আৰু খালে আপোনালোকে খুবেই সোৱাদি পাব এনেদৰে আপোনালোকেও বনাব আৰু মই যেদৰে বনাইছো আপোনালোকে এনেদৰে বনাই খাব সো এতিয়া লাষ্টত মই ধনিয়া দুটামান পাত ঢালিছো বেছি নাঢালো মই আৰু ইয়াতে মই গৰম মছলা ব্যৱহাৰ কৰিব নোৱাৰো যেহেতু শাক হয় আৰু জিৰা অলপমান ঢালিছো মই এনেদৰে আপোনালোকো বনাব আৰু শেষত মই কেনেকুৱা পালো আপোনালোকক জনাম বাৰু আপোনালোকে মোৰ ভিডিওটো শেষলৈকে চাবলৈ নাপাহৰিব গাইজ প্লিজ থ্যাংক ইউ সো মাচ So guys, সম্পূৰ্ণ মোৰ লফা শাকৰ সবজিটো হৈ গলগৈ এনেদৰে আপোনালোকে সোৱাদ ল'ব আৰু মই খাই পেলাই কৈ আছো আপোনালোকক Guys, বহুত সোৱাদ লাগিছে আপোনালোকক এনেদৰে মই দেখাব পাই মই বহুত সুখী আৰু সব আশা কৰিছো আপোনালোকে এনেদৰে মোৰ নিচিনাকৈ আপোনালোকে বনাই খাওক বহুত সোৱাদ হ'ব সো গাইস লাইক কৰিব নাপাহৰিব কেনেকুৱা পালে মোৰ লফা শাকৰ পাচলি সবজিটো আপোনালোকে এনেদৰে বনাই খাব So comment কৰিবলৈ নাপাহৰিব আৰু please guys like me আৰু and subscriber please guys আৰু এনেদৰে মেহনত কৰি আপোনালোকে নিজে তৈয়াৰী কৰি খাবলৈ পাৰিব